নমস্কাৰ, মই নয়নজ্যোতি। মোৰ ইউটিউব চেনেললৈ আপোনালোকক স্বাগতম জনালোঁ। আশা কৰোঁ আপোনাৰ সকলোৱে ভালেই। আজি মই আপোনালোকক নুমলীগড় নগৰ অঞ্চলৰ সমীপৰ কালিয়নী নদীৰ চলি থকা বাঁহ ব্যৱসায়ৰ সম্পৰ্কে দুটিমান দৃশ্য দেখাবলৈ চেষ্টা কৰিছোঁ। আহকচোন বাৰু এই দৃশ্য চাওঁ। উত্তৰ পূৰ্বাঞ্চলৰ আন ৰাজ্যৰ লগতে অসমতো যথেষ্ট পৰিমাণে বাঁহ গছ পোৱা যায়। দৰাচলতে জাতি বাঁহ, ভলুকা বাঁহ, মকাল বাঁহ, কাক বাঁহ, দোম বাঁহ আদি আৰু বহুতো বাঁহ উৎপত্তি কেন্দ্ৰস্থল হ'ল অসম। এই আৰু লগতে উত্তৰ পূৰ্বাঞ্চল। এই বাঁহক কেন্দ্ৰ কৰিয়েই নুমলীগড় কানাইঘাটত এখন সুন্দৰ বাঁহ ব্যৱসায় আজি কিছু বছৰ আগৰ পৰা চলি আছে। ইয়াৰ যোগেদি থলুৱা বাঁহ খেতিয়কসকল সকলো ব্যৱসায়ৰ লগত জড়িত হৈ চলি আছে। এই বাঁহবিলাক যিহেতু কিছুদিনৰ আগতে জাগিৰোড পেপাৰ মিল চলি আছিলে, তেতিয়ালৈকে জাগিৰোডলৈ লৈ যায়, গুৱাহাটীলৈ লৈ যায়। কিন্তু জাগিৰোডৰ পেপাৰ মিল কিছুদিনৰ আগত বন্ধ হৈ গৈছে। কিন্তু গুৱাহাটীলৈ আজিলৈকে এই ব্যৱসায় বছৰ 12টা মাহি এই ব্যৱসায় চলি আছে। গুৱাহাটীলৈ ছাপ্লাই দিয়ে বুলি আমি গম পাওঁ। আজিলৈ ইমানেই। আশা কৰোঁ আপোনালোকে ভিডিঅ'টো চাই ভাল পাব। ধন্যবাদ।